खुलुमबाय स्टुडिय दं आङो राकेश रामसियारि बे समाव गुबुन गुबुन जायगायाव बीपीएफ राजखान्थि हान्जानि दोलो नागारनाय अभियान बे अभियाना सोलिबाय थानायखौ नुनो मोनदों। नोंथांमोना मिथिगौ दे बावैसो सान सिगाङाव बिथां बीटीसीनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा बिथां खाम्फा बरगयारिया गोबां लोब लोब गावनि मददगिरिफोरखौ लानानै इउपिपिएल राजखान्थि हान्जायाव जगदान जानाय खौरांखौ नोंथांमोना मोनथिबाय आरो थिग बेबायदिनो गुबुन गुबुन बियाबफोरावबो गुबुन गुबुन जिल्लाफोरावबो बे समाव जगदान जानायनि हाबाफारि बे हाबाफारिया सोलिबाय थानायखौ नुनो मोनदों। उदालगुरि जिल्लानि सिङाव थानाय माजबाट बे माजबाट विधान सभायावबो बे समाव जगदान जानायनि अनजिमा थामहिनबा बीपीएफ नागारनानै इउपिपिएल फारसे फैनाय बे फैनायखौ बे समाव नुनो मोनदों। मैयानि सानावबो प्रमोद बर'नि ओएसडी बिथां राजु ढाकालनि जे मदद बे बिथांनि नुजाथिनायाव बे समाव 150निबो गोजौआव बीपीएफ राजखान्थि हान्जानि मददगिरिफोरा बे समाव इउपिपिएल राजखान्थि हान्जायाव जगदान जादों। योजनापुर बीसीडीसीनि सिङाव थानाय फानस्रि सेन्टार बे फानस्रि सेन्टाराव मोनसे इउपिपिएल राजखान्थि हान्जानि हाबाफारि जादोंमोन। थामहिनबा जगदान जानाय हाबाफारि जादोंमोन आरो बे जगदान जानाय हाबाफारियावनो गोबां लोब लोब बीपीएफ राजखान्थि हान्जानि 150निबो गोजौआव बे समाव बीपीएफ नागारनानै इउपिपिएल राजखान्थि हान्जायाव जगदान जानायखौ बे समाव नुनो मोनदों। बे जगदान जानाय हाबाफारिजोंनो लोब्बा लाखिनानै बे समाव मा बाथ्रा बुंदों नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिगारिनि हेफाजाबजों फोरमायनि। আজি प्रमोद बर'र नेतृत्वत बहुतखिनि माने আজি নতুন যিখিনি টেকন'লজি এই সিস্টেমত যিখিনি কাম কৰি আছে সেইটো চাই পেলাই আমাৰ যিখিনি ৰাইজ যিখিনি বুদ্ধিমহল তেওঁলোকে ওলাই আহি আছে। তেনেকৈ আমাৰ সদায় আমাৰ এই 39নং পাঁচনি চেৰপাং ব্লক কমিটিৰ অন্তৰ্গত 12টা প্ৰাইমাৰীটো আমাৰ এখন জইনিং কণ্টিনিউ থাকিব। তো গতিকে আমি আমাৰ যিখিনি ইউপিপিএল দলৰ যিখিনি ৰাইজৰ ওচৰত যিখিনি ডেভেলপমেণ্টেলি যিখিনি স্কিমবোৰ যিখিনি মানে আমাৰ ফ্লেগশ্বিপ স্কিমবোৰ এইবিলাক পাবৰ কাৰণে দিবৰ কাৰণে আমি এতিয়া ৰাইজৰ মাজত সোমাই গৈ আছে। সেইখিনি আমি ৰাইজৰ ওচৰত লৈ গৈ আছে। তো গতিকে এতিয়া আমি কৈছোঁ কি আমাৰ এই পাঁচনি চেৰপাং সমষ্টিটো তেনেকৈ মানে বহুতখিনি বছৰৰ পৰা যিখিনি আমাৰ বিটিচি চুক্তি হৈ গ'ল তাৰ সময়তো আমাৰ এই অঞ্চলৰ পৰা পৰিষদীয় তেনেকুৱা এজন MCLA পাবলৈ সক্ষম হৈছিলে, লগতে EMO হৈছিলে। কিন্তু আজিৰ তাৰিখলৈকে এইবোৰ গাঁও চাবলৈ কাৰণে তেওঁলোকে মানে সময় নহ'ল। কিন্তু আজিৰ তাৰিখত আমাৰ দলৰ যিখিনি কৰ্মকৰ্তা চেণ্ট্ৰেল লিডাৰে হওক বা আমাৰ ব্লক লিডাৰে হওক জিলা লিডাৰে হওক আহি পেলাই ৰাইজৰ যিখিনি দুখ বেদনা এইবিলাক আমি বুজি পাইছোঁ। সেইখিনি আমি আমাৰ যিখিনি হাইকমাণ্ড আছে তেওঁলোকলৈ আমি শ্বেয়াৰ কৰি আছে বা জনাই আছোঁ। গতিকে ৰাইজে আস্থা কৰিছে নিশ্চয় ইউপিপিএল দলে খুব ভালকৈ মানে ৰাইজৰ ওচৰত মানে থাকি ৰাইজৰ ওচৰত লগত বহি ভালকৈ কামবিলাক কৰি গৈ আছে। সেইখিনি আস্থা কৰিছে ৰাইজে। কোন দলৰ যোগদান কৰিছে আজি মেক্সিমাম তেনেকৈ মানে আমাৰ যিখিনি BPF দল আছিলে ভোটাৰ্ছ আছিলে তেওঁলোকে আহি পেলাই জইনিং হৈছে আৰু তেনেকৈ ডাঙৰীয়াৰ যিটো শান্তি যাত্ৰা তাৰ অব্যাহত থকা বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই মানুহবিলাক যেনেকৈ আগবাঢ়ি আহি আমাৰ লগত আহিছে আমিতো স্বাগতম জনাইছোঁ। আৰু ইয়াতকৈ সুখৰ বিষয়ে কি হ'ব পাৰে যিহেতু আজি 100 শতাধিক মানুহে আহিছে, আমিতো সুখীয়ে হৈছোঁ। কোন দলৰ পৰা এতিয়া বিশেষকৈ BPF আৰু সাধাৰণ দেখা পাইছোঁ এই গাঁৱৰ এইটোতো আচলতে মই প্ৰথমতে কৈছোঁ যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া শান্তিৰ বাৰ্তালৈ ধ্বজালৈ তেওঁ আজি 4 বছৰৰ আমাৰ মাজত আছে। আৰু বিশ্বও ইতিমধ্যে সৌসিদিনা যেতিয়া নেকি দিল্লীত বড়োলেণ্ড ফেষ্টিভেল হৈ গ'ল তেতিয়াই হয়তো মোদীৰ দ্বাৰা বিশ্বই গম পাইছে বড়োলেণ্ড কি হৈ আছে আৰু বড়ো জাতিৰ পৰা কি শিকিবলগীয়া আছে। তেনেস্থলত তেওঁৰ আমি এজন কৰ্মী হৈ আমি ইয়ালৈ আহিছোঁ। তেওঁৰ আশীৰ্বাদ কৰিছে আৰু লগে লগে যিবিলাক নক্সা চেঞ্জ হৈছে হয় 17 বছৰ ৰাজত্ব কালতো ইয়াত মানুহতো অহা দূৰৰে কথা একোৱে পৰিৱেশ এটা নাছিলে। এতিয়া আপোনালোকে দেখিছে সৌ ৰাস্তাটো হৈছে আমাৰ শাসনকাল মাত্ৰ 4 বছৰ, এবছৰটো কৰোণাৰ নামতে গ'ল। গতিকে 3 বছৰত আমি 3 বছৰৰ ভিতৰতো আৰু যিখিনি তেওঁলোকে ফাইল পত্ৰৰ ধাৰ যিখিনি কৰিছিল তাৰ নামতে এবছৰ আমি গুচি গ'ল। তেনেস্থলত আমি
তাৰমানে আনন্দভাৱে নিজৰ ইচ্ছামতে একচুৱেলি মই যদি ক'বলৈ যাওঁ 3 বছৰ যদিও আমি শাসন কৰিছোঁ 2 বছৰহে সম্পত্তিত শাসন কৰিছোঁ আমি যিহেতু ৰাইজৰ লগত আছোঁ আমি ৰাইজক ভাল পাওঁ আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকে দেখিছেই প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নেকি আপোনালোকে লগ কৰিব যায় তেতিয়াহ'লে তেওঁ আগুৱাই আহে কিন্তু হাগ্ৰামা ডাঙৰীয়া তেনেকুৱা নাছিল তেওঁ লগ কৰিব গ'লে আনকি তেওঁলোকে MCLA বা EMও লগ কৰিব পৰা নাছিল এই বড়ো ডাঙৰীয়াই যিহেতু শান্তিৰ মই প্ৰথমতে কৈছোঁ শান্তিৰ তেওঁ ধৈৰ্য্যালৈ আগুৱাই আহিছে আমি সকলোৱে যদি তেওঁক হেল্প কৰোঁ তেওঁৰ হাতৰ যদি আমি মজবুত কৰোঁ তেতিয়াহ'লে এই পৰিৱেশটো আজি আপোনালোকে যি দেখিছে নিশ্চয় আকৌ উন্নত হ'ব বুলি ভাবিছোঁ আৰু ইয়াতে মই এষাৰ কথা ক'ব যাওঁ যে যেতিয়া ককায়েক ভায়েকৰ মাজত কাজিয়া হয় তেতিয়াতো আপুনি ভাল কাম ভাল মন্দিৰ ভাল একো বনাব নোৱাৰে 17 বছৰ তেনেকুৱা হৈছিল গোটেই 26টা জনগোষ্ঠীৰ মাজত সদায় হাই কাজিয়া হত্যা ধৰ্ষণ লুণ্ঠন হৈছিল তেনেস্থলত বাতাবৰণতো শান্তিৰ বাতাবৰণ নাছিলেই এতিয়া যিহেতু শান্তিৰ বাতাবৰণ আহিছে উন্নয়নো হ'ব সকলো হ'ব মানুহে শান্তিত তাৰমানে শুব পাৰিছে সকলো কামত আগবাঢ়িছে শিক্ষা দীক্ষা সকলো ফালৰ পৰা ডেভেলপিং হৈ গৈছে নিশ্চয় কি ক'ব এইখিনি ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যিহেতু আমি নতুনকৈ মই প্ৰথমতে কৈছোঁ 3 বছৰহে হৈছে আমাৰ কিন্তু এই ক্ষেত্ৰত আমি যিহেতু সোমাইছোঁ আৰু আমিয়ে যিহেতু মানুহ গতিকে আমি মানুহ মৰ্ম বেদনা বুজি পাওঁ বিশেষকৈ খোৱা পানী হৈছে মানুহৰ অক্সিজেনতকৈ কোনো গুণে কম নহয় গতিকে পানীখিনিৰ কাৰণে আমি নিশ্চয় সমাধানৰ ব্যৱস্থা এই পানীৰ সমস্যা আছে আজি জইনিং কৰি তেখেতে ক'লে যে এনেকুৱা এটা ভেটা দিব লাগে আমি 4খন গাঁও আমি বাচিম এই ক্ষেত্ৰত যিহেতু আমি সেই স্থলীলৈ যাম OSD ডাঙৰীয়া আছে তেওঁ যাব এই ক্ষেত্ৰত OSD